একক সংখ্যাগৰিষ্ঠ লৈ UPPL দলে চৰকাৰ কৰিব নিশ্চিতভাৱে ক'ব পাৰোঁ। ভেৰগাঁও জিলাৰ যি 5টা সমষ্টি আছে, এই 5টা সমষ্টিত অকলহৰে UPPL দলে এই 5টা কেণ্ডিডেট নিশ্চিতভাৱে জয়ী হ'ব। প্ৰত্যেকজন মাইনৰিটিয়ে আজিৰ তাৰিখত UPPL দলক আঁকোৱালি লৈছে। মাইনৰিটি হিচাপে এইবাৰ 90% ভোট কাষ্টিং UPPL দলত হ'ব। UPPL দলে এইবাৰ 30ৰ পৰা 32খন আসন লৈ চৰকাৰ গঠন কৰিব। নিশ্চিতভাৱে টংলা হাই ছেকেণ্ডাৰী প্লে গ্ৰাউণ্ডত UPPL দলৰ যি মাছ গেডাৰিং, এই মাছ গেডাৰিঙৰ জনসভাই যি জনতাৰ ভিৰ ইয়াত পৰিলক্ষিত হৈছে, নিশ্চিতভাৱে ক'ব পাৰোঁ ভেৰগাঁও জিলাৰ যি 5টা সমষ্টি আছে, এই 5টা সমষ্টিত অকলহৰে UPPL দলে এই 5টা কেণ্ডিডেট নিশ্চিতভাৱে জয়ী হ'ব। ইয়াৰ লগতে ভেৰগাঁও জিলাৰ লগতে BTC অঞ্চলত তথা BTRৰ যি পৰিৱৰ্তনৰ নিৰ্বাচন, এই নিৰ্বাচন একক সংখ্যাগৰিষ্ঠ লৈ UPPL দলে চৰকাৰ কৰিব প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, এইটো নিশ্চিত। আৰু বিশেষকৈ মাইনৰিটি হিচাপে এইবাৰ যিহেতু UPPL দলে তথা প্ৰমোদ বড়ো ডাঙৰীয়াই মাইনৰিটিৰ চিন্তা চৰ্চা কৰি 5টা প্ৰাৰ্থী আমাক দিছে, নিশ্চিতভাৱে আজিৰ তাৰিখত স্পষ্টভাৱে এটা কথা ক'ব পাৰি যে BTR অঞ্চলত এইবাৰ মাইনৰিটি যিহেতু ছেকেণ্ড মেজৰিটি, এই ছেকেণ্ড মেজৰিটি হিচাপে BTR অঞ্চলত প্ৰত্যেকজন মাইনৰিটিয়ে আজিৰ তাৰিখত UPPL দলক আঁকোৱালি লৈছে। UPPL দলক কোনো পধ্যেই ৰাখিব নোৱাৰে। কোকৰাঝাৰ সদন যে দখল কৰিব এইটো নিশ্চিত। একক সংখ্যা গৰিষ্ঠ লৈ চৰকাৰ কৰিব। মাইনৰিটি হিচাপে এইবাৰ 90% ভোট কাষ্টিং UPPL দলত হ'ব। অন্য দলৰ কোনো ধৰণৰ প্ৰাধান্য নাথাকে। বৰ্তমান BJPয়ে ইলেকশ্যন কেম্পেইন কৰি আছে, ইয়াৰ আমাৰ UPPLৰ কিবা ক্ষতি হ'ব নেকি? বৰ্তমান BTR অঞ্চলত UPPL দলৰ যি নিৰ্বাচনী প্ৰচাৰ, এই নিৰ্বাচনী প্ৰচাৰ কোনো এটা ৰাজনৈতিক দলে ইয়াত পতন ঘটাব নোৱাৰে, এইটো স্পষ্ট। যি BJP দলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, ৰঞ্জিত দাস ডাঙৰীয়াই হওক, যিমানে মিটিং কৰক ইয়াত BTR অঞ্চলত কোনো ধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰে। UPPL দল একক সংখ্যাগৰিষ্ঠ লৈ চৰকাৰ কৰিব। BPF দলেও কোনো ধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰে। কংগ্ৰেছ UDF দলে এইবাৰ যে BTC অঞ্চলত মাইনৰিটি জনসাধাৰণে চিৰ বিদায় দিছে, এইটো নিশ্চিত। কিমান সিটত জয় হ'ব বুলি ভাবে UPPL দল আজিৰ তাৰিখত এটা কথা স্পষ্ট, UPPL দলে কোনো জনসভাত কোৱা নাই আমি ইমান সিট পাম, আমি ইমান আসন পাম, কিন্তু এটা কথা স্পষ্টভাৱে ক'ব পাৰি যে UPPL দলে এইবাৰ 30ৰ পৰা 32খন আসন লৈ চৰকাৰ গঠন কৰিব। বৰ্তমান BJPও 27টা সমষ্টিত কেণ্ডিডেট দিছে। BJP দলে 26টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। BPF দলে 37টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। BPF দলৰ কিন্তু 8 সংখ্যা এৰি দিয়া নাই। প্ৰথম নিৰ্বাচনত 38টা সিট পাইছিলে, দ্বিতীয় নিৰ্বাচনত 28টা সিট পাইছিলে, তৃতীয় নিৰ্বাচনত তেখেতসকলে 18টা সিট পাইছে। এইবাৰ ভাবোঁ BPF দলে 8টা সিটহে পাব। প্ৰত্যেক 5 বছৰে মূৰে মূৰে 10টাকৈ সিট কমি আহিছে, এইটো নিশ্চিত। যোৱাবেলি BJP দলে 40টা সমষ্টিত প্ৰাৰ্থিত্ব দিছিল, এটাইহে কেণ্ডিডেট জিকিছিল নাগৰিজুলি সমষ্টি। এইবাৰো BJP দলে 40টা দিয়া নাই, 26টা দিছে। তাতেই অংক কৰিব পাৰি কিমান সিট তেখেতসকলে পাব। Republic News, impartial, authentic.